মৰ্নিং ফ্ৰেণ্ডছ, বনশ্ৰী বৰুৱাৰ নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইফালে চাওক ফ্ৰেণ্ডছ, এইবিলাক বস্তু বাহানি চব খেলি মেলি হৈ আছে, যিহেতু পূজা কালি হৈ গ'ল। এইবিলাক ধোৱা ধুইটো আজিহে হ'ব এইবিলাক চব। গতিকে এতিয়া আসন চাচন চব উঠাব লাগিব, গা পা ধুই আহোঁ। ইফালে ইয়াৰ পাকঘৰৰ অৱস্থা, এইবিলাক চব খেলি মেলি। তথাপিও কালি যে বাইদেউজনী আহিছিলে, এইবিলাক চব আধা আধি বাচন ধুই গৈছে, হ'লেও এইবিলাকতো আছে। এইবিলাক কাম চম্ভালাটো বহুত ডাঙৰ কথা, কাৰণ এখন যিয়ে নহওক, পূজা হওক, সভা হওক, যিয়ে নহওক, কাজ কৰ্ম যিয়ে কৰা যায়, মানে অকলে কৰাটো বহুত বহুত কঠিন। অধুন সি এইবিলাক কৰিবৰ কাৰণে এনেকৈ দৌৰি আহিছে পাকঘৰলৈকে। এইবিলাক তাৰ কাণ্ড চাওকচোন বাৰু। এতিয়া আমি কামহে কৰিম নে তাকহে ৰাখিম? অলপতো শুলে হয়, 8টামানলৈকে শুলেও সিয়াৰ বহুত। আমাৰ কিছু কিছু কাম হৈ যায়। বন্ধুসকল চাওক, মই গোটেই জাগাবিলাক মানে পূজাৰ যিবিলাক জাগা আছিলে যজ্ঞৰ, চব পৰিষ্কাৰ কৰিলোঁ। এইবিলাক চব পৰিষ্কাৰ কৰি বস্তুবিলাক মানে অলপ ডিচিপ্লিন লগাই এনেকৈ ৰাখি দিছোঁ আৰু। ইয়াৰ ৰাতিপুৱা মই যিটো আমাৰ ডেইলি পূজা দিওঁ, সেইটো হৈ গ'ল। মন্দিৰতো সোমাইছোঁ, কালী মন্দিৰত, তাতেও মোৰ দিয়া হৈ গৈছে। আৰু এইবিলাক বাহিৰৰ কাম এতিয়ালৈকে একো কৰা নাই, লাহে লাহে কৰিম আৰু। এতিয়া বাইদেৱে বাচন বৰ্তন চব ধুই আছে, সেইবিলাক ইয়াত ৰাখি আছে আৰু। মই যাব ওলাইছোঁ বজাৰলৈ, কিয়নো আজি যিহেতু 3-4 দিন এতিয়া আমাৰ ঘৰত পূৰা নিৰামিষ চলি আছে। অলপ কিবা কিবি মাছ মাংস আনোগৈ, যিহেতু কালি আমাৰ ঘৰত মানে যিবিলাকে হেল্প কৰি দিছিলে, আৰু বেছি নহয়, কেইজনমান 4-5জন হ'ব। গতিকে তেওঁলোককো দুপৰীয়া নিমন্ত্ৰণ দিয়া হৈছে। গতিকে সেইকাৰণে মোনালৈ কিবা অলপ আনোগৈ আৰু। আপোনালোকে চাই থাকিব ব্লগটো। এতিয়া মই আহিছোঁ ATMলৈ, অলপ পইচা উঠাই লওঁ বজাৰ কৰিবৰ কাৰণে। বহুত দিনৰ মোৰ ৰ'দটো ওলাইছে যে, ইমান ৰ'দটো চোকা, ছাতিও নানিলোঁ মই, আৰু খুব ৰ'দ লাগি আছে। এতিয়া বজাৰ খালী বাৰু, দিনৰ সময়ত যিহেতু খালি মাছ মাংসই বহে, সন্ধিয়াৰ লগে লগে চব্জি পোৱা যায়। এইফালে মই লৈ লওঁ মাছ মাংস অলপ। এইফালে গৰমত বজাৰৰ পৰা আহি পাই গ'লোঁ। গেলামালৰ কিবা কিবি বজাৰ আছে ঘৰুৱাভাৱে, আৰু আপোনালোকক বিশেষ দেখুওৱা নাই, এনেকৈয়ে দেখুৱাই দিছোঁ আৰু। গতিকে নাজানো আৰু ক'ত কি দেখাব বাৰু দিনটোত, গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। বন্ধুসকল, কেইদিনমানৰ পৰা খালি ঘামৰা ঔষধ মাৰিম বুলি ভাবোঁ, কিন্তু মানে বতৰটো যে ভাল নহয়, সেইকাৰণে মাৰিব পৰা নাছিলোঁ। যিহেতু ৰ'দ দিলেহে এই ঘামৰা ঔষধটো মাৰিলে কাম হয়, আৰু বৰষুণ পৰিলে যিহেতু ইয়াৰ কোনো কামেই নহ'ব। সেইটো কাৰণে যিহেতু নাৰায়ণ পূজাৰ 2 দিন পিছত মই ঘামৰা ঔষধ মাৰি আছোঁ। যিহেতু চব ত্ৰিপাল চব কৰি লৈ যোৱা হ'ল, আৰু সেইকাৰণে ময়ে মাৰিছোঁ ঔষধ। আৰু চাওক, আমাৰ দেহাৰ কালি কি হৈছে, বক্স পৰি, মানে আমাৰ ঘৰত যে আছে DJ বক্স দুটা, এইকেইটা সিয়াৰ এটা ভৰিত পৰি গৈছে কালি। মানে ইমান দুষ্ট, সন্ধিয়া টাইমত এই অঘটনটো ঘটিছে আৰু। সি হঠাৎ দৌৰি গৈ এনেকৈ মানে বক্সটো জোৰে ধৰিছিল, আৰু ধৰি এনেকৈ মানে বগৰাই দিছিলে। দিয়াৰ কাৰণে চাওক, কালি আৰু মই ভিডিঅ'ত দেখুৱাব নহ'ল আপোনালোকক। ইমান কান্দিছে সি, মানে বহুত দুখ পাইছে, বহুতখিনি পাইছে, 2টা আঙুলি পূৰা ফাটি গৈছে। বন্ধুসকল চাওক, ল'ৰাই এতিয়া খেলি আছে গাড়ী, আৰু সময় কিমান জানেনে? 3:30 বাজিছে ৰাতি। এই 3:30 বজাত উঠি সি গাড়ী দেখি গাড়ী খেলাত ব্যস্ত হৈ গ'ল। আৰু কোনে আনিছে গাড়ী জানেনে? ই 3:30 বজাত তাৰ পাপাকে আমাক দিলে ছাৰপ্ৰাইজ। আৰু ল'ৰাও এনেকুৱা যে টোপনিতে তাক গাড়ী দেখুৱাই দিছিলে এনেকৈ উঠাই, আৰু সিও একেজাপে গাড়ী দেখি উঠি এতিয়া সি গাড়ী খেলাত ব্যস্ত হৈ গ'ল। ফ্ৰেণ্ডছ, ৰাতি এতিয়া বাজে 3:30। এতিয়া এই 3:30 বজাত চাওক, ল'ৰাই চলাই আছে গাড়ী, আৰু কোন আহিছে গম পাইছেনে আপোনালোকে? মোক দিলে ছাৰপ্ৰাইজ মোৰ হাজবেণ্ডে। এতিয়া তেওঁ গা ধুব গৈছে, যিহেতু বাহিৰৰ পৰা আহিছে। ল'ৰাৰ কাৰণে 2খন গাড়ী আনিছে, আৰু ল'ৰাও চাওক উঠিয়ে গৈছে।
উঠি গাড়ীকেইখন দেখি আৰু পূৰা টোপনি ভাঙিয়ে গ'ল আৰু সি পূৰা এতিয়া গাড়ী চলোৱাতে ব্যস্ত চাওক অৱস্থা গতিকে তেওঁ গা ধুই আহিলে মই আপোনালোকক দেখুৱাই দিম এতিয়াহে আমাৰ পৰিয়ালটো সম্পূৰ্ণ হ'ল ন এইটোৱে হৈছে মোৰ হাজবেণ্ড বদমাছ ছাৰপ্ৰাইজ দিছে আহি ৰাতি 3:30 বজাত না বহুত দিনৰ মূৰত 4 মাহ পিছত এতিয়া লগ হৈছোঁ আমি পূৰা 4 মাহ এতিয়া এয়া দুপৰীয়া আজি দিনটো আৰু ভিডিঅ' চিডিঅ' একো নকৰিলোঁ মানে একদম দেহাটো ভাল লগা নাছিলে আৰু তেওঁ আহি মানে পূৰা শুইছে যিহেতু তেওঁ ট্ৰেইনত টোপনি খতি গতিকে সেইকাৰণে দিনত একো ভিডিঅ' নকৰিলোঁ এতিয়া আকৌ 4:30 বাজিছে এতিয়া গৈ আছোঁ আমি আইচক্ৰীম দোকানলৈ আমাৰ ওচৰতে এখন দোকান আছে আমুল আইচক্ৰীম পোৱা যায় তাত গতিকে ভাবিছোঁ তাৰ পৰা গৰমো যদি দি আছে আইচক্ৰীম খাই আহোঁ Wholesale dukano konsol. Nana. Nada. Tata. Nada. যিহেতু পচন্দ গৰম দিছে এয়া দোকানত আমি বাবু পাপাই কৰি আছে বিল পে আৰু এয়া আমাৰ ধুনু আৰু মই কি গৰম দিছে বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কৰি